আমি অৰিজিনেল সিটিজেন হয় এই অৰিজিনেল সিটিজেন কিনিক আপোনালোকে যদি ডিপ্ৰাইভ কৰিবলৈ যায় আমাৰ ৰেন লাইটটো তেতিয়া হলে জঙ্গী আন্দোলন হোৱাটো কনফাৰ্ম হৈ গ'ল বহুত বেয়া লাগিছে যে ট্ৰাইবেল মাটিত যে আদানিক ৩৬০০ বিঘা দিবলৈ গৈ আছে এই বিজেপি চৰকাৰ ইউপিপিএলে আৰু সংবিধানত আছে ট্ৰাইবেল মানুহৰ ল্যান্ড ৰাইট বুলি তেখেতসকলে এইটো ভাইলেট কৰিছে বিজেপি যদি আদানিক মাটি দিবলৈ বিচাৰে কাজিৰঙা দিয়কৈ মানাস কিবা আপোনাৰ ফৰেষ্টত দিয়কৈ অসমৰ বিভিন্ন জেগা আছে তাত দিবলৈ যাওক কিন্তু অসমৰ চৰকাৰে বিজেপিয়ে মাত্ৰ ট্ৰাইবেল মাটি কিনিয়ে চাই থাকে কাৰ্বি আংলঙত যাওক তাতো ট্ৰাইবেলৰ মাটিতে চকু দিছে আপুনি ডিমা হাছাওত যাওক তাতো ট্ৰাইবেলৰ মাটিতে চকু দিছে আৰু 6 শিডিউলত আমাৰ বডলেণ্ডত আকৌ ইয়াতে চকু দিছে 6টা প্ৰজেক্ট আহিছে 9টা প্ৰজেক্ট আহিছে আহক প্ৰজেক্ট ট্ৰাইবেল জেগাত কৰিব নালাগে ট্ৰাইবেল আনএমপ্লয় যদি সলভ কৰিবলৈ হলে ট্ৰাইবেল মানুহক যদি ইকনমিক এম্পাৱাৰমেণ্ট কৰিবলৈ যদি হয় তেতিয়া সৰু সৰু স্কিম কিনি আমাৰ আনএমপ্লয় ইউথ কিনি দিয়ক কিন্তু আমাৰ মাটি আমি স্যাক্ৰিফাইস কৰিব নোৱাৰো আপোনাক আমি মাটি এট এনি কষ্ট দিব নোৱাৰো এই মাটি আমি ট্ৰাইবেল মানুহ কেতিয়াও ৰিফিউজি হ'ব নোৱাৰো আমি ট্ৰাইবেল মানুহ আমি বড়ো মানুহ আমি ল্যান্ডলেস হ'ব নোৱাৰো আমি সেকেন্ড ক্লাস সিটিজেন নহয় আমি অৰিজিনেল সিটিজেন হয় এই অৰিজিনেল সিটিজেন কিনিক আপোনালোকে যদি ডিপ্ৰাইভ কৰিবলৈ যায় আমাৰ ৰেন লাইটটো তেতিয়া হলে জঙ্গী আন্দোলন হোৱাটো কনফাৰ্ম হৈ গ'ল আৰু এইটোৱে ৰিজাল্ট যে বিজেপি গভৰ্নমেন্ট আৰু ইউপিপিএলে আমাক ট্ৰাইবেল সকলক সব টাৰ্গেট কৰি লৈছে সেই কাৰণে মই এটাই ৰিকুৱেষ্ট only one appeal entire India Assamot যে যি সকল ট্ৰাইবেল মানুহে বিজেপি কাম কৰি আছে বিজেপি হৈ পেলাই লেমটো কাম কৰি আছে এজেন্ট হৈ কাম কৰি আছে আৰু 10 বছৰ পিছত আপোনালোকে বগিব লাগিব one day it will be too late you will be also realizing you will be also in the same footpath সেই কাৰণে আমি ৰিকুৱেষ্ট কৰিছো আপোনালোকে এতিয়া সময় লেট হোৱা নাই বিজেপি যি সকল কৰি আছে আপোনালোকে ট্ৰাইবেল যি সকল বিজেপিত এতিয়া কটাকৰ হৈ আছে আপোনালোকে ৰিজাইন কৰি পেলাই আপোনালোকে নিজৰ ৰিজনাল পাৰ্টিত আহক আৰু বিজেপিৰ এগেইনষ্টত সকলোৱে দলে বলে মাতমাতুঙা হওক কেলে ট্ৰাইবেল ইউনিটি হ'ব লাগে ট্ৰাইবেল লং লিগ হ'ব লাগে আমি ট্ৰাইবেল সকলে এক হৈ পেলাই আমাৰ কমন কজৰ কাৰণে আমি চিঞৰ বাকৰ কৰি পেলাই অসমৰ পৰা আমাৰ ন্যায়টো আমি সদায় দাবী কৰিব লাগে সেইখিনি কৈ মই ধন্যবাদ জনাইছো আপোনালোকক কেনসেল কৰিব পাৰে 6 শিডিউল এলেকাত আদানিক মাটি কোনো পইতে দিব নোৱাৰে সেই কাৰণে আমি কোৰ্টৰ কাহটো চাবইব পাৰো হাইকোৰ্ট যদি আমাৰ মুক্তি নিদিয়ে তেতিয়ালে আমি সুপ্ৰিম কোৰ্টত যাব পাৰো এজ পাৰ দা ল কিয়কি 6 শিডিউলত প্ৰমোদ বড়ো ডাঙৰীয়াই উইদাউট হিয়াৰিং পাব্লিকৰ কনসেন্ট নোহাকৈ তেখেত মাটি দিব নোৱাৰে তেখেত সিএম হ'ব পাৰে কিন্তু মাটিৰ মালিক তেখেত নহয় আৰু তেখেত পাব্লিক হিয়াৰিং কৰিব লাগিছে যিটো আমাৰ মাটি আমি খেতি কৰা মাটি যিটো মাটি আমি জংগল চফা কৰা যিটো মাটি আমি হাবিত জংগল চফা কৰি বাগ বালু খেদি পেলাই আমি বহবাগ কৰি আছো হাজাৰ বছৰ পৰা সেই কাৰণে এই মাটিত ইউপিপিএল আৰু বিজেপিৰ কাৰো অধিকাৰ নাই অধিকাৰ আমাৰ মাটি আমি কোনো পইতে এৰি নিদু সেই কাৰণে আমি সকলো ৰাইজে দলে বলে আমাৰ এটা ষ্টেণ্ড আমি তেজ দিম মাটি নিদু আৰু এই ষ্টেণ্ডতে আমি সকলোৱে থাকিম আৰু হিয়াৰ ৰেভেন্সটো আমি কেতিয়া ল'ম 26 ইলেকশ্যনত ল'ম আৰু এই যেতিয়া আহি আছে ছেপ্টেম্বৰত আপোনাৰ কি কয় আপোনাৰ বিটিসি ইলেকশ্যন আহি আছে তেতিয়া আমি তেখেতক ভালকৈ লেসন এটা দিম যে আপুনি আমাক লৈ পেলাই লৰা দেমালি নকৰিব আমাক লৈ আপুনি বিজনেছ নকৰিব চাকৰি আমাক নালাগে আমাৰ ট্ৰাইবেল মানুহ হাইলি কোৱালিফাইড নাই টেকনিক্যালি আমি চাও নহয় আমাক সুইপাৰ বনাব আমাক জাৰুৱালা বনাব আমাক চকিদাৰ বনাব আমাৰ ৰেসপেক্ট নাথাকিব আমাৰ অনাৰ নাথাকিব আমাক চাকৰি নালাগে আমি খেতি কৰা মানুহ খেতি কৰি খাই থাকিম আমি গাহৰি বেছি খাই থাকিম আমি কৰি বেছি খাই থাকিম আমাক আপোনাৰ চাকৰি নালাগে প্ৰমোদ বড়ো সম্মান নাই কিন্তু আমি দুকিয়াব পাৰো আমাৰ সম্মান আছে আমাৰ সম্মানটো আমি বেছিবলৈ কেতিয়াও নিদু আৰু এটো আমাৰ কনস্টিটিউশনাল ৰাইট হয় এটো আমাৰ ফান্ডামেন্টাল ৰাইট হয় এটো কোনো বাপেকৰ নহয় এটো নহয় সেই কাৰণে চাকৰি আমাক নালাগে চাকৰি যদি লাগে আমি দিম তেখেতক আহক আমি তলে বলে পইচা দি পেলাই আমি আপোনাক ডাঙৰ ফাৰ্ম এটা খুলি দিও তাত আপুনি চকীদাৰ হওক হ'ব না ৰাইট